Hello viewers, welcome. Oma, tuk ke kole গৈছা? মজদুকি তিলা যাম আজি দিল্লী টুৰ লগত বাহ আৰু তাতে কি কৰিম বুলি ভাবিছা? খানাহে খাব লাগিব তাত আৰু কি বেলেগ বেলেগ খানাৰ টেষ্ট লম তুমি কি একেবাৰেচোন তুমি একেবাৰে কি হৈ গৈছে ধুনীয়া লাগিছে তোমাৰ ভাল লাগিছে মেচিং এয়া আমি যাবলৈ ওলাইছোঁ মজনুকা তিলা মাক জীয়েক মজনুকা তিলা চলো কলে গৈ আছা তুমি? এইয়া মেট্ৰ' আহি গ'ল আমি এতিয়া ক'ত যাম মাইনা খাবৰ কাৰণে এই এতিয়া মেট্ৰ' আহি গ'ল আমি এতিয়া ক'ত যাম মজদুকি তিল্লা এয়া আমি আহি পালোঁ মজদুকি তিল্লা, এইখন তিব্বেটিয়ান মাৰ্কেট। ইয়াত সকলো ধৰণৰ তিব্বেটিয়ান সংস্কৃতিৰ খাদ্য সম্ভাৰ আৰু বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। লাফিং খাম এতিয়া আমি লাফিং খাম চাইড চুপ বাতি কেইটামান ধুনীয়া ধুনীয়া ল'ব লাগিব এনেকুৱা মা ব'লা লাফিং খাওঁ তোমাৰ এইটো দেখা পাইছে, এইটো হৈছে তিব্বেটিয়ান মনেষ্ট্ৰী। চাওকচোন, জনবিশ্বাস অনুযায়ী এইটো যিমান বাৰ ঘূৰোৱা হয় সিমান বাৰ ভগৱানৰ নাম লোৱা হয় বুলি কয়। এয়া চাওক, লাফিং বনাই আছে, কিমান ধুনীয়াকৈ কাটিছে চাওকচোন। আমি এতিয়া বহি লৈছোঁ আৰু লাফিঙৰ সোৱাদ ল'ম। এই লাফিং ঘৰত বনালে কেতিয়াও ইমান সোৱাদ নহয়। ইয়াত যে ইমান ভাল লাগে কিয় নাজানো। ভাল হয় ন খাব ময়দা দি বনাই মজা দেই মই বনাব জানোতো এইটো মই এবাৰ ৰাতি 3টা বজাত উঠি বনাইছোঁ আৰু ইমান খাবলৈ মন গৈছে। এইবিধ হ'ল আকৌ বেলেগ ডিছ, এইটো লাফিং উইথ চুপ বুলি কয়। তেওঁলোকে তৈয়াৰী কৰা বিভিন্ন খাদ্য সামগ্ৰীৰ লগত ভিনেগাৰ, চয়া চচ তেওঁলোকে তৈয়াৰী কৰা বিভিন্ন চাটনিৰ লগত এই ডিছ তৈয়াৰী কৰিছে। এনেকুৱা চকুত লগা ডিছ দেখিলে খাবলৈ মন যায় নহয়নে? কি খাই আছ মাইনা? লাফিং উইথ চুপ
Is it not allowed? Okay. বঢ়িয়া বেছি টেষ্টি ন? বেছি টেষ্টি ফুলপুৰি মেগী মেগী নহয় বাই বাই। বাই দি দিছে আজি দুইজনীয়ে ইফাল সিফাল কৰি খোজকাঢ়ি ফুৰিছোঁ আৰু ইয়াত য'তেই যি পায় আমি দুইজনে সকলো বস্তুৰ সোৱাদ লৈছোঁ গ্ৰীণ জাপানীজ টি খাইছোঁ আকৌ চাওকচোন এই বজাৰৰ মাজে মাজে এইবিলাক ধুনীয়া ধুনীয়া টিবেটিয়ান ডিছ এইবিলাক টিবেটিয়ান আৰ্ট কৰা আছে দুখনমান লওঁ বুলি চালোঁ ভাল লাগিছে চাওকচোন এইবাৰ আকৌ চাওক না আমাৰ দুইজনীক ক'ত চকু পৰিল দেখিলে স্পাইৰেল পটেটো চিপছত চকু পৰিল অ' মাইনা খাবলৈ ভাল হৈছেনে মজা স্পাইচি। এই চীজ দিছে নেকি এইটো অঁ মেয়নিজ। অঁ মেয়নিজ দিছে মই আকৌ চীজ বুলি ভাবিছিলোঁ অ' মা তুমি কি খাবা এতিয়া মছলা টি নে? অঁ মই মছলা টিহে খাম মই মাঠা টি এটা লওঁ। অঁ ল তই মাছা টি খাবি তই মই খাম মছলা টি এইবাৰ আকৌ আহিল বনৰ পাল্লা আজি যে কিমান লাফিং চাফিং কটকি খালোঁ ন মাইনা এতিয়া গৈ গৈ আকৌ চাহ নেখালে নহয় এইটো আকৌ কি হয় ডোনাট নে বন এইটো আকৌ তোমাৰ ডোনাট হয় অঁ বনৰ নিচিনাহে দেখিছোঁ মই ক্ৰীম বনৰ নিচিনা আৰু এয়া তই কি চাহ খাবি কচোন কি চাহ হয় এয়া এয়া মাঠা চাহ মায়া জাপানীজ টি বুলি কয় এইটো তোমাৰ চাহপাতটো গজাবলৈ এটা বেলেগ পদ্ধতিৰে গজায় সেইটো কাৰণে এইটো এনেকুৱা কালাৰটো বহুত ধুনীয়া মানে তোমাৰ গ্ৰীণ কালাৰ হৈ থাকে একদম হিউজ ৰং আৰু খাবলৈ বহুত ভাল আৰু ইয়াৰ হেল্থ বেনিফিটো বহুত বেছি আছে মানে সেইকাৰণে খাই ভাল পাওঁ আৰু মই অঁ মই আকৌ এইবিলাক কথা নাজানো নহয় ৰহ অলপ গুটি গুটি চাওঁ তুমি যে কি খেলি আছা নহয় মা মায়ে দিল্লীত আহি আছাম টি খাইছে উইথ মিল্ক কি সুন্দৰ মছলা টি চেনি আছে নাই চেনি আছে লাগিলে নাখাওঁ চেনি খাই চুগাৰ হৈ মৰি হেল্ল' ভিউৱাৰ্ছ 1 নম্বৰ পাৰ্টটোত এই ভিডিঅ'টো শেষ নোহোৱাৰ বাবে আহকচোন 2 নম্বৰ পাৰ্টটো চাওঁ ধন্যবাদ।